জলসম্পদৰ মথাউৰিৰ ওপৰতে কোনোবা এজনে হয়তো কিবা এটা ষ্ট্ৰাকচাৰ বনাইছে বুলি কৈছে সেইখিনি আমি আমাৰ জলসম্পদ বিভাগৰ পৰা এখন চিঠি লিখি আয়ুক্ত মহোদয়ে যাতে জলসম্পদৰ মথাউৰিটো মুকলি কৰে তাৰ বাবে আপোনাৰ পৰাও সহায় বিচাৰিম আৰু আয়ুক্ত মহোদয়ৰ পৰা সহায়খিনি বিচাৰিম। ইয়াৰ পিছতে আপুনি এটা কথা তাত লিখিছিলে যে বেটুকান্দি স্লুইচ গেটখনৰ কথা কৈছিলে। এতিয়া বেটুকান্দি স্লুইচ গেটখনতো কেতিয়াবা কি হয় মাটি অধিগ্ৰহণ কৰিব পৰা হোৱা নাই। ইয়াতে পইচা পাতি দিয়া আছে, আয়ুক্ত মহোদয়ৰ ওচৰত গোটেইখিনি জমা আছে, কিন্তু তাতে আপোনালোকৰ যিখিনি মাটি আমাক প্ৰয়োজন আছে সেই মাটিখিনিৰ পৰা মানুহখিনি উঠি যোৱা নাই। আমি কেতিয়াবা এনে পৰিৱেশলৈ যাব পৰা যায়, কিন্তু সেই পৰিৱেশত গ'লে মানে সমষ্টিটোত কেতিয়াবা এটা ভাল পৰিৱেশ নহ'ব পাৰে। সেইকাৰণে মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে এই স্লুইচ গেটখনৰ জৰিয়তে আপোনালোকৰ পানী নিষ্কাশনৰ সমস্যাটো সম্ভৱ হ'বগৈ। যিহেতু ইয়াত টেণ্ডাৰো হৈ গৈছে, তাতে আপোনাৰ কাম কৰিবৰ কাৰণে সকলো ৰেডি আছে, খালি মাটি অধিগ্ৰহণৰ ক্ষেত্ৰত আমি যদি বেছি জোৰ জবৰদস্তি কৰিবলগীয়া হয় তেতিয়া ক'ৰবাত এটা পৰিৱেশ হ'ব পাৰে। সেইকাৰণে আপুনিও যদি আমাক সহায় কৰি দিয়ে, বিভাগীয় আমাৰ যিসকল অভিযন্তাসকল আছে তেওঁলোক বা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তক লৈ যদি কৰে তেতিয়াহ'লে আপোনালোকৰ সমষ্টিৰ এই সমস্যাটো সমাধানৰ নিশ্চয় এটা পথ ওলাব। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মন্ত্ৰী খুব ভালেই কথা কৈছে যে যিটো বেটুকান্দি স্লুইচ গেট টেণ্ডাৰ হৈছে, কণ্ট্ৰেক্টৰে কাম পাইছে, জমি অধিগ্ৰহণ কৰা হোৱা নাই, ইয়াৰ কাৰণে কামটো ষ্টাৰ্ট কৰিব পৰা নাই। 2022 যেতিয়া বানপানী হৈছিলে কাছাৰত, এই বেটুকান্দি স্লুইচ গেট হৈ পানী সোমাইছিলে। সোমাই এক দিনৰ 24 ঘণ্টাৰ ভিতৰত গোটেই মানে শিলচৰ সমষ্টিটো সবচে বেছি এফেক্ট হৈছিলে। তেতিয়া প্ৰায় 2000 কোটি টকাৰ ওপৰত লছ হৈছিলে মানে শিলচৰ সমষ্টিৰ ৰাইজৰ। আজি এই জমি যিটো অধিগ্ৰহণ, যিটো জমিনৰ মালিক যিজন, এইটো পাট্টা লেণ্ডৰ, এই অধিগ্ৰহণৰ আমাৰ ডিচিয়ে যিটো মানে এইটো এটা লেণ্ড ভেলুৱেশ্যনৰ ওপৰত এটা সিহঁতৰ ক্লেইমৰ ওপৰত এটা ফিক্সড হৈছে 5 কোটি টকা। আমাৰ 2000 কোটি টকা লছ হৈছে, আর 5 কোটি টাকা যদি কম্পেনসেশন দি যদি আমি যদি জমিটা অধিগ্রহণ করে লও তাহলে আমি পার্মানেন্ট সলভ হয়ে যাম। এতিয়া 2022-23 পিছত ফ্লাড আহা নাই, আমি বাচি গৈছো। এতিয়া জুলাই অগাষ্টত ফ্লাড হওয়া, সেপ্টেম্বর মাহত ফ্লাড হওয়ার মানে উদাহরণ আছে কাছাড় জেলাত। আমি আমার মন্ত্রী মহোদয় কম যে ঠিক আছে আমি সমষ্টির বিধায়ক হয়ে এটু আমি হেল্প করিম, কিন্তু এটু আমার মুখ্যমন্ত্রী তাতে যাই কৈছিল এটু ইম্পর্টেন্ট আছে। স্লুইচ গেটটো এটু ইম্পর্টেন্ট ভাবি সোনকালে জমি অধিগ্রহণ কৰি আমি যিমানখিনি হেল্প কৰিব লাগে হেল্প কৰিম। শিলচৰ সমষ্টিৰ MLAও হেল্প কৰিব, এটো আমি চাই একেই লগত একবাৰে বৰ্ডাৰৰ স্লুইচ গেটটো ইয়াৰ কাৰণে সোনকালে কৰাৰ ব্যৱস্থাটো কৰিব। ধন্যবাদ।